কলগাছিয়াত দৈনিক গণ অধিকাৰ কাকতৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱসত আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ কলগাছিয়াক ভূয়সী প্ৰশংসা। আলোচনাৰ মাধ্যমত অসম মিজোৰাম সীমা বিবাদৰ নিষ্পত্তিৰ পোষকতা। আজি কলগাছিয়াত দৈনিক গণ অধিকাৰ কাকতৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। 1994 চনত আত্মপ্ৰকাশ কৰা কাকতখনে 1 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে। দিৱস উপলক্ষে পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ডাক্তৰ নাজিৰুল ইছলামে। সভাৰ আদৰণি ভাষণ দিয়ে নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহম্মদ মুজাম্মিল হুছেইনে। প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা সভাত বিশিষ্ট লেখক ডক্টৰ দীনেশ বৈশ্য, অধ্যাপক দ্বিজেন বৰ্মন, আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া, জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰ, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ লগতে বৃহত্তৰ অঞ্চলৰ শিক্ষক সমাজ, কেইবাগৰাকী বিশিষ্ট লিখক আৰু দৈনিক গণ অধিকাৰ কাকতৰ বহু শুভাকাংক্ষী উপস্থিত থাকে। বিশিষ্ট শিক্ষাবিদ দীনেশ বৈশ্যই সংবাদ প্ৰতিষ্ঠানসমূহক চৰকাৰ বিৰোধী ভূমিকা সঠিকভাৱে পালন কৰি সম্প্ৰতি বিপদত থকা ভাৰতীয় গণতন্ত্ৰক ৰক্ষা কৰিবলৈ আহ্বান জনায়। আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই ধৰ্মৰ ঊৰ্ধত থাকি 71ৰ পূৰ্বৰে পৰা অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক লৈ শক্তিশালী অসমীয়া জাতি গঠন কৰাৰ আহ্বান জনায় আৰু আলোচনাৰ মাজতে অসমৰ লগত আন ৰাজ্যবোৰৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ পোষকতা কৰে। এটা ৰেমেডি আৰু গণতন্ত্ৰৰ একমাত্ৰ কথা হ'ল সচেতন নাগৰিক যিমান সচেতন হ'ব, মিডিয়া যিমান নিৰ্ভীক হ'ব, গণতন্ত্ৰ সুৰক্ষিত কৰি ৰখাৰ আটাইতকৈ ডাঙৰ দায়িত্বটো হ'ল মিডিয়াই যদি নিজৰ পালন কৰে, মিডিয়া যদি বিক্ৰী নাযায়, মিডিয়া যদি কাৰো তলতীয়া নহয়, তেনেহ'লে ডেফিনেটলি গণতন্ত্ৰ সুৰক্ষিত হ'ব। আৰু মিডিয়াই সদায় বিৰোধীৰ ৰূপ ল'ব লাগিব, বিৰোধীৰ ভূমিকা পালন কৰিব লাগিব। আৰু মিডিয়াই যদি বিৰোধীৰ ভূমিকা পালন কৰে, তেনেহ'লে গণতন্ত্ৰ শুদ্ধ হ'বলৈ বাধ্য হ'ব। বহুতে ইয়াতে মানে ধৰক বাংলাদেশী দেখা পায়। নহয়, চাওক, অসম চুক্তি অনুযায়ী যে 1971 চনৰ পূৰ্বে যিসকল আহিছিল সেইসকলক আমি অসমৰ স্থায়ী বাসিন্দা হিচাপে গ্ৰহণ কৰিছোঁ, চুক্তি অনুযায়ী গ্ৰহণ কৰিছোঁ। যদিও আমি সংযুক্ত মুক্তি বাহিনী অসমৰ তৰফৰ পৰা এই চুক্তি যেতিয়া 85 চনত অনুষ্ঠিত হৈছিল তাক আমি বিৰুদ্ধাচৰণ কৰিছিলোঁ, কিন্তু এই চুক্তিৰ জৰিয়তে কোনো সমস্যা সমাধান নহয় বুলি। ইয়াৰ পিছত কিন্তু অসমৰ ৰাইজে যিহেতু অসম চুক্তিখন গ্ৰহণ কৰিছিল, আমি সংযুক্ত মুক্তি বাহিনীয়েও এই চুক্তিক আমি গ্ৰহণ কৰিছিলোঁ। গতিকে আজি সেই চুক্তিক যিহেতু আমি গ্ৰহণ কৰিছিলোঁ, চুক্তিৰ অনুযায়ীয়ে যিসকল 71 চনৰ পূৰ্বে আহিছে সেইসকলক লৈ পেলাই হাৰাশাস্তি কৰাটো কেতিয়াও উচিত নহ'ব। সেইসকলক অসমীয়া জনজীৱনৰ লগত তেওঁলোকে বিলীন হ'বলৈ চেষ্টা কৰিছে, অসমৰ ভাষা সংস্কৃতিলৈ তেওঁলোকে আদৰি ল'বলৈ তেওঁলোকে নিজকে অসমীয়া হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকক মই ভাবোঁ যে ইয়াত ৰাজনৈতিক কোনো কলা কৌশল নেখেলি তেওঁলোকক আদৰি লোৱা উচিত। আসাম মিজো ডিছপিউট সম্পৰ্কে কি ক'ব? চাওক, অকল অসম মিজোৱে নহয়, অসমৰ লগত যিসকল প্ৰতিবেশী ৰাজ্য আছে এই ৰাজ্যৰ লগত কোনো এটা সংঘাত হওক সেইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ। আমাৰ মাজত যিটো ভাতৃত্ববোধ, বন্ধুত্বপূৰ্ণ আৰু ঐতিহাসিকভাৱে যিটো আমাৰ এনাজৰীৰে বান্ধ খাই আছে, সেই এনাজৰী যাতে অটুট থাকে। কিন্তু আমি ভাবোঁ এইটো অসম চৰকাৰ আৰু প্ৰতিবেশী যিবিলাক ৰাজ্য আছে, ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপক ইয়াত এটা সীমা সমস্যাটো স্থায়ী সমাধান কৰা উচিত। মই ভাবোঁ এইটো বিষয় বিশেষকৈ উচ্চতম ন্যায়ালয়লৈ ঠেলি দিয়াটো উচিত নহয়। অন্ততঃ ৰাজ্যবিলাকে যিসকল নেতা আছে তেওঁলোকে এটা আলোচনাৰ মাধ্যমেদি এই বিষয়টো সমাধান কৰিবলৈ, স্থায়ী সমাধান কৰিব লাগে। নহ'লে অদূৰ ভৱিষ্যতলৈ এই বৰ্ডাৰ সমস্যা, সীমা সমস্যা হৈ থাকিব। এইটো স্থায়ী সমাধান কৰাৰ কাৰণে আলোচনাৰ জৰিয়তে হ'ব, ইয়াৰ বন্দুক বাৰুদৰ জৰিয়তে কেতিয়াও নহ'ব। গুইলেজাৰ পৰা আমিনুল ইছলামৰ ৰিপৰ্ট, জেবি নিউজ আছাম।